when you put your hands on me. তো মই আইবি ব্লগ আসামলৈ সকলোৱে স্বাগতম জনাইছোঁ গাইছ। আমি আহি পাইছোঁ ফাইনেলি আজি তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত। তো গাইছ আপোনালোকক দুটা পাৰ্ট দিছিলোঁ, তেতিয়া ইউনিভাৰ্চিটি বহুত ডাঙৰ এৰিয়া হয়, এইকাৰণে আপোনালোকক গোটেইখিনি দেখাব পৰা নাই। আজি আপোনালোকৰ আগত পাৰ্ট 3 লৈ আহিছোঁ, এইকাৰণে আপোনালোকক গোটেইখিনি দেখাব পৰা নাই। আজি আপোনালোকক যিমানখিনি বাকী আছে তো সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। তো গাইছ আপোনালোকৰ ভিডিঅ'টো এনেদৰে চাই থাকিব আৰু আপোনালোকক কিবা কিবি ভাল ভাল বস্তু দেখাম। তো মোৰ লগত আজি আহিছে আপ্তাৰ। তো আপোনালোকক দেখাম তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত ইঞ্জিনিয়াৰিং স্কুল আছে। তো এইটো আপোনালোকে চাইনবোৰ্ডটো দেখাই আছোঁ। এইটো চাওক, উল্টা পিনে ভালকৈ ধৰিব নোৱাৰি, ইঞ্জিনিয়াৰক মোবাইলত উল্টাই কৈ দেখায়। তো ফটো উঠালে তো সেইফালে এইটো চাওক ইঞ্জিনিয়াৰিং স্কুল আছে। তো বলক আগত যাওঁ। আমি আহি পাইছোঁ অতিথি গৃহ। তো গাইছ চাওক, আপোনালোক অলপ ভিতৰত দেখাবলৈ চেষ্টা কৰিম। তাক বেক কেমেৰাত আপোনালোকক অলপ দেখাই দিম। নাজাৰাটো দেখাই আছোঁ। তো ভিতৰত চাওক ন, বহুত ধুনীয়া নাজাৰা হয়। তো গাইছ তেজপুৰ ইউনিভাৰ্চিটিৰ বিচি মানে তেজপুৰ ইউনিভাৰ্চিটিৰ য'ত যিটো মালিক হয় তাক বিচি বুলি কয়, তাৰ ঘৰটো আপোনালোকে দেখাম। তো বলক, এইটো ভিতৰতে বিচি থাকে। তো তাৰে ঘৰ হয়, তাৰ চিকিউৰিটি ফ'ৰ্চবিলাক এই গেটৰ সন্মুখতে ৰাখে। এটা বস্তু দেখাই আছোঁ। তো গাইছ মানে আপোনালোকৰ আগত যিখিনি বস্তু দেখুওৱা নাছিলোঁ এতিয়া আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো এনলৈকে চাই থাকিব। তো গাইছ আপোনালোকৰ আৰু এটা আগতে টেংকি দেখাইছিলোঁ, পানীৰ টেংকু। তেতিয়া এইটো হয় ওচৰতে যাম। তো ভিতৰত দুটা টেংকি আছে, বহুত ওখ ওখ চাওক না। তো আপোনালোকক এই টেংকিৰ ওচৰত যাম আৰু কিবা কিবি ফুল বাগিচা আৰু কিবা কিবি চাবলগীয়া বহুতো বস্তু আছে। তো আপোনালোকে দেখাম। আমি আহি পালোঁ পানীৰ টেংকিৰ ওচৰতে। চাওক বহুত ওখ হয়। তো ইয়াত মৌ মাখিও আছে, ইয়াতো আছে, সেইটো টেংকিতো আছে। তো নাজানো কিয় মৌ মাখিবোৰে এইবিলাকত কিয় যে বাঁহ বনাই মই নাজানো। তো দুয়োটা চাইছোঁ যে দুয়োটাতে এনেকুৱা মৌ মাখিয়ে বাঁহ বনাইছে। তো চাওক ইয়াত কিমান ডাঙৰ ডাঙৰ অট্টালিকা হয়। আপোনালোকতো আগতে চুইমিং পুল দেখাইছিলোঁ। তো এইটো চাওক, মেচিনেৰে ঘাঁহ কাটি আছে আৰু সেইফালেও আছে, এই আগতো আছে, মেচিনেৰে ঘাঁহ কাটি আছে। চাওক না, কি ধুনীয়া ফিল হয়, সমতল একদম পুৰা মাটি হয়। তো গাইছ চাওক না, ইয়াত বহুতো মানে কি ক'ম আৰু বহুত মজা লাগিছে ইয়াত আহি পেলাই। তো আপোনালোকেও ইয়াত আহিব, তো নিশ্চয় ভাল লাগিব আশা কৰোঁ। গাইছ এইটো চাওক, জিৰণি ঘৰ হয়, কি ধুনীয়া। তো গাইছ ইয়াত বল খেলে ইয়াত। তো চাওক না, ইয়াত লাইট বহুত লগাইছে, ৰাতিও ইয়াত মানুহে বল খেলে, ভিতৰৰ মানুহে। তেজপুৰ ইউনিভাৰ্চিটি গোটেইখিনি ঠাই ঘূৰি পাইছোঁ। এতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ আৰু জাগা নাই, আহি পেলাই ৱাল আছে, আপোনালোকক তাত গৈ দেখাম। তো চাওক না, কি ডাঙৰ ডাঙৰ অট্টালিকা হয়। তো গাইছ বলক আপোনালোকক বাগিচাখন দেখাবলৈ চেষ্টা কৰিম। তো বলক। তো গাইছ তেজপুৰ ইউনিভাৰ্চিটিৰ এইটো হোষ্টেল হয়। তো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, এইটোৱেই হোষ্টেল। আহি তেজপুৰ ইউনিভাৰ্চিটিৰ ৱালটো পাই গৈছোঁ আৰু সেইফালে আৰু ইউনিভাৰ্চিটি নাই। তো এইফালে মানুহৰ ঘৰ আছে। তো গাইছ সেইফালে বাগিচা আছে, তো আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। তো বলক যাওঁ। বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা। তো গানটো কেনেকুৱা লাগিছে তো কমেণ্ট কৰি কৈ দিব গানটো কেনেকুৱা লাগিব। গাইছ মানে গেটটো লগোৱাৰ কাৰণে মই আপোনালোকক দেখাব পৰা নাই। তো আজি ইমানেই আছিলে। যদি ভাল লাগে লাইক কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। তো গাইছ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন বজাই ৰাখিব। আৰু যিসকল ভিউৱাৰ্ছে
নতুনকৈ ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বজাই ৰাখিব। তো গাইছ আজি ভিডিঅ' ইমান আছিলে, তো বাই বাই আজিৰ